নমস্কাৰ ফেচবুক পেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ বাণিজ্য মেলা চাবৰ কাৰণে। আৰু আমাৰ চিটিজেন এখন বাণিজ্য মেলা আহিছিলে আৰু আমি তাক চাবলৈ গৈছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মেলাৰ ভিতৰত কেনেধৰণৰ পৰিৱেশ হয় গোটেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। মুখখন মোহাৰি লোৱা এজন চলাইছে
আমি এতিয়া উঠি ল'লো উত্তৰ পিঠি আমি দুটাই না ওই 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 এনেদৰে আমি মেলাৰ পৰিৱেশ সামৰি গুচি আহিলোঁ আৰু আমি আহি এখন হোটেলত সোমালোঁ বিশেষকৈ কিয়নো বহুত ৰাতি হৈ গ'ল প্ৰায় 10 বাজিবৰ হ'ল আৰু আমি এনেদৰে হোটেলতে অৰ্ডাৰ কৰি হোটেলতে খালোঁ আৰু আমি আমাৰ আজি খোৱাত আছে চিকেন তন্দুৰী লগতে পাঞ্জাবী চিকেন কাৰী আৰু ৰুমাল ৰুটি গতিকে এনেদৰে হোটেলতে খাই লৈ আমি সকলোৱে ঘৰলৈ ঘূৰি আহিলোঁ আৰু ভিডিঅ'টো সকলোকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।